Hi dear students class 9 মই আজি তোমালোকৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় নম্বৰ 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ইয়াৰ প্ৰথম পাৰ্ট ৰূপে আজি তোমালোকৰ ওচৰত আগবঢ়োৱা হৈছে। আমাৰ এই অধ্যায়টো লক্ষ্য কৰিলে দেখা যায় যে ইয়াৰ আৰম্ভণি হৈছে মিশ্ৰণ। গতিকে মিশ্ৰণ কি সেইটো আমি জানিবলৈ চেষ্টা কৰিম। সো মিশ্ৰণ হৈছে দুটা বা তাতোধিক বিশুদ্ধ পদাৰ্থৰ দ্বাৰা গঠিত, অৰ্থাৎ মিশ্ৰণত একাধিক পদাৰ্থ মিহলি হৈ থাকে। মিশ্ৰণ হৈছে দুটা বা তাতোধিক পদাৰ্থ মিহলি হৈ দ্বাৰা যেটো গঠিত হয় পদাৰ্থ হেতু। আমি আমাৰ দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ পদাৰ্থ লক্ষ্য কৰিলে দেখা পাম যে তাত বিভিন্ন ধৰণৰ পদাৰ্থ কি মিহলি হৈ আছে, বিভিন্ন ধৰণৰ সংযোজিত বিভিন্ন মিহলি হৈ আছে। যেনেকুৱা মছলাত বিভিন্ন ধৰণৰ পদাৰ্থ মিহলি হৈ থাকে, যেনেকুৱা গাখীৰত বিভিন্ন পদাৰ্থ মিহলি হৈ থাকে। যদি আমি বায়ু বুলি ক'বলৈ যাওঁ, বায়ুত বিভিন্ন ধৰণৰ গেছ আছে, যেনেকুৱা নাইট্ৰজেন আছে, অক্সিজেন আছে, কাৰ্বন ডাই অক্সাইড আছে। সো আজি বিভিন্ন ধৰণৰ মিশ্ৰ, গতিকে বায়ু এবিধ মিশ্ৰ, গাখীৰ এবিধ মিশ্ৰ, তাত বিভিন্ন ধৰণৰ পদাৰ্থ মিহলি হৈ আছে, মছলা এবিধ মিশ্ৰ, এনেকুৱা বিভিন্ন পদাৰ্থ মিহলি হৈ আছে। গতিকে আমি প্ৰকৃতিৰ প্ৰায়বিলাক পদাৰ্থ আমি লক্ষ্য কৰিলে দেখা পাম যে সেইবিলাক পদাৰ্থ সাধাৰণতে মিশ্ৰণৰ দ্বাৰাই গঠিত হৈছে, গঠিত হৈছে। গতিকে মিশ্ৰণ বুলি এইটোৱে বুজা যায় যে দুটা বা তাতোধিক পদাৰ্থ বিশুদ্ধ পদাৰ্থৰ দ্বাৰা গঠিত আৰু মিহলি এক বা তাতোধিক পদাৰ্থ মিহলি হৈ থাকে নিশ্চয়। গতিকে মিশ্ৰণৰ আমি যদি শ্ৰেণী বিভাজন কৰোঁ, মিশ্ৰণ এই আমাৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ডত যিকোনো মিশ্ৰণ আছে তাক আমি দুটা শ্ৰেণীত ভাগ কৰিব পাৰোঁ। এটা হৈছে সমহত্ব মিশ্ৰণ আৰু আনটো হৈছে অসমহত্ব মিশ্ৰণ। সমহত্ব মিশ্ৰণত সমান ধৰণৰ পদাৰ্থ থাকে, তাত কোনো ৰঙৰ পৰিমাণ বেলেগ নহয়। এটা পদাৰ্থত এটা গ্লাছত সমহত্ব মিশ্ৰণ যদি আছে, তেনেহ'লে সেই গ্লাছটোৰ যিখিনি মিশ্ৰণ আছে সেই মিশ্ৰণখিনিৰ সকলো গাঢ়তা একে, সকলো ৰং একে, আদি বিভিন্ন ধৰণৰ যিবিলাক পদাৰ্থ আছে সেইবিলাক সকলো ধৰণৰ একে থাকিলে তাক সমহত্ব মিশ্ৰণ বুলি কোৱা হয়। আৰু অসমহত্ব মিশ্ৰণ কি, যে কোনো এটা পাত্ৰত যদি উদাহৰণ হিচাপে লোৱা যাওক, কোনো এটা গ্লাছত কোনো মিশ্ৰণ এটা আছে আৰু সেই মিশ্ৰণটো লক্ষ্য কৰিলে দেখা যায় যে তাত বিভিন্ন মিহলি হোৱা নাই ভালকৈ, পানীখিনি বা মিশ্ৰণখিনি ভালকৈ মিহলি হোৱা নাই, মানে তাৰ গাঢ়তা সকলো ঠাইতে একে নহয়, বিভিন্ন পানীখিনি ওপৰত বেলেগ তলত বেলেগ। তো সেই মিশ্ৰণটোক অসমহত্ব মিশ্ৰণ বুলি কোৱা হ'ব। ইয়াৰ যদি সংজ্ঞা যদি দিয়া হয় যে যি মিশ্ৰণত ৰঙৰ সমানতা আৰু মিশ্ৰণৰ গাঁথনি একে, সেইটো ৰংটো একে থাকিব সেই মিশ্ৰণখনত, আৰু যিটো গাঁথনি আছে মানে গাঢ়তা আছে বা যিবিলাক পদাৰ্থৰ অন্যান্য যিবিলাক ধৰ্ম আছে সেইবিলাক সকলোখিনি একে, তেনেহ'লে সেই মিশ্ৰণক সমহত্ব মিশ্ৰণ বুলি কোৱা হয়। আনহাতে অসমহত্ব মিশ্ৰণ যি মিশ্ৰণত ৰঙৰ সমানতা নাই, ৰঙৰ কোনো সমান নহয়, এটা বাল্টিত লোৱা হৈছে, বিভিন্ন ধৰণৰ এটা মিশ্ৰ লোৱা হৈছে আৰু তাত বাল্টিখিনি ওপৰত আৰু তলত বেলেগ ৰং দেখিবলৈ পোৱা যায়, তেতিয়াহ'লে সেই মিশ্ৰণটো অসমহত্ব মিশ্ৰণ। আৰু সেই মিশ্ৰণৰ সকলো অংশতে সংযুতি বেলেগ, তাত পানীখিনি ওপৰত বেলেগ, তলৰখিনি তলত বেলেগ। সো এনেকুৱা মিশ্ৰণক অসমহত্ব মিশ্ৰণ বুলি কোৱা হয়। সো এতিয়া এইটো আমাৰ কাৰ্চিনৰ সহায়তে মই তোমালোকক দিবলৈ যত্ন কৰিছোঁ। মিশ্ৰণ দুই প্ৰকাৰৰ, সমহত্ব মিশ্ৰণ আৰু অসমহত্ব মিশ্ৰণ। আৰু সমহত্ব মিশ্ৰণ এইটো আৰু অসমহত্ব মিশ্ৰণ এইটো। ইয়াৰ উদাহৰণ হিচাপে লোৱা যাওক, সমহত্ব মিশ্ৰণৰ উদাহৰণ নিমখৰ পানী, চেনিৰ দ্ৰৱ আদি হৈছে সমহত্ব মিশ্ৰণৰ উদাহৰণ। আনহাতে অসমহত্ব মিশ্ৰণৰ উদাহৰণ পানী আৰু তেল। কাৰণ পানী আৰু তেলক যদি মিহলি কৰিবলৈ দিয়া হয়, তেতিয়া পানী আৰু তেলখিনি সম্পূৰ্ণৰূপে মিহলি নহয়, সেইটো হৈছে অসমহত্ব মিশ্ৰৰ উদাহৰণ। তেনেকুৱা নিমখ আৰু গন্ধক। চ' এইবিলাক সম্পূৰ্ণৰূপে মিহলি নহয়, এটা আনটোৰ সৈতে সম্পূৰ্ণৰূপে মিহলি নহয়, সেইকাৰণে এইবিলাক অসমহত্ব মিশ্ৰণৰ উদাহৰণ। গতিকে মিশ্ৰণ কি আৰু মিশ্ৰণ কেই প্ৰকাৰৰ আৰু কি আৰু সকলোৰে ডেফিনেশ্যন এইখিনি তোমালোকক দিয়া হ'ল, আৰু তোমালোকে এনেকুৱাকৈ নোট কৰি লোৱা। নেক্সট আমি আগবাঢ়িছোঁ। দ্ৰৱণ কি, প্ৰলম্বন কি, কলয়ীয় দ্ৰৱণ কি, এইটো বুজিবলৈ হ'লে আমি প্ৰথমে এটা উদাহৰণ লৈছোঁ। 3টা গ্লাছ লোৱা হৈছে, আমাৰ বিকাও লোৱা হৈছে, আৰু 3টাত সম পৰিমাণৰ পানী ঢালি দিয়া হৈছে। তিনিওটাতে দিয়া হৈছে, এইটোতো দিয়া হৈছে, এইটোতো দিয়া হৈছে। তাৰপিছত প্ৰথমটোত কপাৰ ছালফেট দিয়া হ'ল,
কপাৰ সালফেট দি পানীৰ লগত মিহলি কৰা হ'ল দ্বিতীয়টোত ময়দা বা আটাৰ গুড়ি দিয়া হ'ল আৰু তৃতীয়টোত চিয়াহী ঢালি দিয়া হ'ল তাৰ পিছত এটা মাৰিৰ সহায়ত এই মিশ্ৰণখিনি মিহলি কৰি দিয়া হ'ল এই গোটেইখিনি মিশ্ৰণখিনি প্ৰত্যেকটো মিশ্ৰ হয়নে আৰু ইয়াক মিহলি কৰি দিয়া হ'ল মিহলি কৰাৰ পাছত দেখা যাব যে কপাৰ সালফেট ইয়াত পানীত সম্পূৰ্ণৰূপে দ্ৰৱীভূত হৈছে মানে সম্পূৰ্ণৰূপে মিহলি হৈছে সমহত্ত মিশ্ৰণত হয়নে আৰু প্ৰলম্ব আৰু কি ময়দাখিনি দ্বিতীয় গ্লাছটোত মিহলি হৈছে কিন্তু ময়দাখিনি অলপ অলপ পানীৰ ওপৰত উপঙি আছে আৰু ইয়াৰ কণিকাবোৰ স্পষ্ট দেখা পোৱা যায় কিন্তু কলৰীয় দ্ৰৱণটোত ইয়াত চিয়াহীখিনি মিহলি হৈছে যদিও ভালকৈ মিহলি হোৱা নাই ইয়াৰ গাঢ়তাটো সকলো ঠাইতে একে নহয় আৰু ইয়াৰ কণিকাবোৰ স্পষ্ট নহয় মানে ইয়াৰ কোনো ধৰণৰ কণিকা ইয়াত উপঙি ফুৰা নাই আৰু ইয়াৰ যিবিলাক কণিকা আছে সেইবিলাক দেখা পোৱা নাই কিন্তু দ্ৰৱণৰ ক্ষেত্ৰত এইটো বেলেগ আছিল প্ৰলম্বনৰ ক্ষেত্ৰত এইটো বেলেগ আছিল যদি লক্ষ্য কৰা যায় তেতিয়াহ'লে দেখা যায় যে দ্ৰৱণৰ ধৰ্ম বেলেগ প্ৰলম্বনৰ ধৰ্ম বেলেগ আৰু কলৰীয় দ্ৰৱণৰ ধৰ্মবোৰ বেলেগ আৰু সিহঁতৰ মাজত পাৰ্থক্যবোৰ মন কৰিবলগীয়া সৰু সুৰা পাৰ্থক্য গতিকে আশা কৰোঁ তোমালোকে বুজি পাইছা আৰু মোৰ যেনেধৰণে নোটছ তোমালোকক দিয়া হৈছে এনেকুৱা ধৰণে তোমালোকে প্ৰথমৰ পৰা নোটছ কৰি লোৱা আৰু ঘৰত পঢ়ি থাকিবা এই লকডাউনৰ সময়ছোৱাত যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে তোমালোকৰ ফ্ৰেণ্ড চাৰ্কলক ক'বা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা যাতে তোমালোকে এই লেচনটোৰ নেক্সট ভিডিঅ'টো পাব পাৰা চ' গাইজ থেংক ইউ ফৰ ৱাচিং এগেইন